গাইজ কি খবৰ আশা কৰোঁ সকলোৱে ভালে কুশলে আছে মই নীলাক্ষী আপোনালোক সকলোলৈকে মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ যিহেতুকে বিহুৰ বতৰ গতিকে আপোনালোক সকলোলৈকে পোনপ্ৰথমতে মই ভোগালী বিহুৰ বহুত শুভেচ্ছা আৰু মৰম যাচিলোঁ বিহুৰ আয়োজন বাৰু কেনেকুৱা চলিছে আপোনালোকৰ পিঠা পনা জা জলপান বনাই হৈ গ'ল নেকি সকলোৰে কাৰ হৈছে কাৰ হোৱা নাই প্লিজ মোক কমেণ্টত জনাবচোন আমাৰ পিছে চলি আছে তো তাকে ভাবিছোঁ আজি আপোনালোকক দেখাওঁ যে ভোগালী বিহুৰ আয়োজন আমাৰ ঘৰত কেনেকুৱা চলিছে তো বলক তেন্তে আজি ব্লগটো ষ্টাৰ্ট কৰোঁ দেৰি নকৰি আৰু এটা কথা ক'বলৈ পাহৰি গৈছিলোঁ মোৰ ভিডিঅ'টো যদি চাই আছে যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু একদম শেষত ধুনীয়াকৈ লাইক এটা কৰিবলৈ নাপাহৰিব তো বলক তেন্তে আজি ব্লগটো ষ্টাৰ্ট কৰোঁ অসমীয়াৰ কৃষ্টি মাঘৰো কঙালী ঐ বহাগতে ধেমালি কৰোঁ সবে মিলি হুঁচৰি জুৰো মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল অসমীয়াৰ মন প্ৰাণ ৰঙে ৰসে ভৰিল মইনা ৰঙে ৰসে ভৰিল অসমীয়াৰ মন প্ৰাণ ৰঙে ৰসে ভৰিল মইনা ৰঙে ৰসে ভৰিল ঐ বহাগ বিহু আহিল মইনা বহাগ বিহু আহিল ঢোল পেপাই মাতিল মইনা ঢোল পেপাই মাতিল বহাগ বিহু আহিল মইনা বহাগ বিহু আহিল ঢোল পেপাই মাতিল মইনা ঢোল পেপাই মাতিল গছৰ ডালত খুলি চৰাৰ হিয়া ভঙা কান্দোন মইনা হিয়া ভঙা কান্দোন গছৰ ডালত খুলি চৰাৰ হিয়া ভঙা কান্দোন মইনা হিয়া ভঙা কান্দোন মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল আপোনালোকে যদি ভিডিঅ'টো চাই আছে এতিয়ালৈকে তেন্তে দেখিলে আমাৰ ঘৰত ভোগালী কি বস্তু বনোৱা হৈ গ'ল চ' ইমানেই বনালোঁ আৰু বেছি বনাবলৈ টাইমো নহ'ল থৈ দিলোঁ আৰু ইমানতে তো আজি হৈছে বিহু চ' বিহুৰ কাৰণে বিহু লাগিছে গাটো অৱশ্যে ওচৰতে যিহেতু বিহু গানো বজাই আছে আৰু কাম বন কৰি লওঁ তাৰপিছত লগ পাই আছোঁ আপোনালোকক এইফালে আমাৰ আইতা হাই কৈ দে হাই 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 এইফালে আইতাই কাটি আছে চব্জি পুৰা
তাৰপিছত কাম চাম কৰি লওঁগৈ লগ পাই আছোঁ আপোনালোকৰ ভিডিঅ'টো চাই থাকিব আঁতৰি নাযাব তো আমাৰ কাম বন কৰি হৈ গ'ল এতিয়া বিহু খাবলৈ যাওঁ টোপোলালৈ মামা ঘৰত গৈ আছোঁ বেছি দূৰ নহয় তো চাই থাকক চলো 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 বাই বাই তো আমি আহি মামা ঘৰ পাই গ'লোহি আৰু আমাৰ এই টিকলা কেইজনী চাওক হাই কৈ দিয়া হাই কি কৰি আছা তোমালোকে হে কি এনে আছা হে কি কৰি আছা মানে ভাত বনাই আছা এইকেইটা কি মানে এইকেইটা কি মানে গৰু এইটো আমাৰ নিয়ৰ হয়নে এইটো আমাৰ নিয়ৰ তো আমি এতিয়া খাবলৈ বহিছোঁ মামীয়ে দিছে একদম ইয়াৰ পৰা খাই আছোঁ খাই লওঁ আৰু তাৰপিছত আপোনালোকৰ লগত মামীহঁতক চিনাকি কৰাই দি আছোঁ তো এয়া হৈছে আমাৰ ডাঙৰ মামী এজনী আছে আমাৰ ডাঙৰ মামী আৰু এয়া আমাৰ ডাঙৰ মামাৰ ল'ৰা নিয়ৰ হাই কৈ দিয়া হাই এয়া আমাৰ সৰু মামী একদম মুখনি সমান টিকলি আহা আহি যা টিকলি এজনী আমাৰ সৰু মামাৰ ল'ৰাই আহিছে ছোৱালী ল'ৰা হৈ গ'লগৈ টিকলি চুলি তুলি কাটি দিলা ন এতিয়া যাওঁগৈ ন এতিয়া যাওঁগৈ বাই বাই দি দিয়া আৰু কৈ দিয়াচোন আৰু কৈ দিয়া মুনবাৰ চেনেলটো প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ বাই বাই দিয়া বাই বাই দিয়া হাতখনে বাই বাই দি দিয়া বাই বাই অঁ হৈছে এতিয়া আমি যাওঁগৈ দেই বাই 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 দি দিয়া নিয়ৰ বাই বাই আকৌ আহিবা আকৌ আহিম বুলি কৈ দে আকৌ আহিবা কোৱা কিয় না যাওঁগৈ বাই বাই মামা ঘৰৰ পৰা আহি গ'লোঁ আৰু আহি পেলাই আমি অলপ ওলাই আহিছোঁ একদম বিহু বুলি আৰু ফুৰিবলৈ লগত আছে মোৰ একদম সৰু সৰু বা কেইজনী হাই চাই কৈ দিবি অকণমান আকৌ হাই কৈছে তাই যদি ক'ত লুকাইছে তো অলপ ওলাই কৰি আহিছোঁ তাৰপিছত গৈ বিহু চিহু খাবগৈ লাগিব গোটেইকেইজনী ঘৰত ন চাই থাকক আপোনালোকে ভিডিঅ'টো অসমীয়াৰ কৃষ্টি
মাঘৰো কঙালী ঐ বহাগতে ধেমালি কৰোঁ সবে মিলি হুঁচৰি জুৰু মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল অসমীয়াৰ মন প্ৰাণ ৰঙে ৰখে ভৰিল মইনা ৰঙে ৰখে ভৰিল অসমীয়াৰ মন প্ৰাণ ৰঙে ৰখে ভৰিল মইনা ৰঙে ৰখে ভৰিল ঐ বহাগ বিহু আহি এইফালে আমাৰ চুঙা পিঠা ৰেডি হৈ গ'ল এতিয়া নাখাওঁ আৰু ৰাতিপুৱা চাহৰ লগত খাম ভিডিঅ'টো আজিলৈ ইমানতে শেষ কৰিলোঁ আপোনালোকে যদি চাই ভাল পালে তেন্তে প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ